ডিজিটেল আন্দোলন সোশ্যাল মিডিয়াৰ যি আমাৰ আন্দোলন হৈ আছিল সেই আন্দোলনৰ মাত মাতা মানুহ কমি গ'ল সেয়াটো কমি গৈছে আৰু বিভিন্ন ধৰণতো আমাৰ মাত মাতা মানুহ কমি গৈছে আমি সবে দল সংগঠনৰ ওপৰত এটা আশা কৰি আছিলোঁ এতিয়া দল সংগঠনৰ মানুহবিলাকো যি দেখিছোঁ সব মানে আছে ৰেলি বেদেলি টাইপ হৈ গৈছে গতিকে কাৰো ওপৰত এতিয়া বিশ্বাস নাইকিয়া হৈ গৈছে আশ্বাস আৰু আমাৰ যিটো ডিজিটেল আন্দোলন আছিল #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো আমি বৰ্তমান 5 মিলিয়নছটো কৰিব পৰাই নাই 10 মিলিয়ন কেনেকৈ কি কৰিম আমি ভাবিব পৰা নাই ইমানখিনি মানুহ থকাৰ পিছতো 3.40 লাখ মানুহ থকাৰ পিছতো বাৰু যি কি নহওক সেইটো নিজৰ নিজৰ ব্যক্তিগত কথা প্ৰথমৰ পৰা মাত মাতি আহিছোঁ শেষলৈকে মাত মাতি যাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এটা বিশ্বাস আছে আশা আছে যে তেখেতে উচিত তদন্ত কৰি আমাৰ মৰমৰ জুবিন দাক ন্যায় দিব তেখেতৰ বাহিৰে আৰু কাৰো ওপৰত বিশ্বাস নাই কোনো দল সংগঠনৰ ওপৰতো বিশ্বাস নাই গ'ল আৰু শেষ আৰু এতিয়া তেখেতৰ ওপৰত বিশ্বাস কৰি আমি চলিব লাগিব গতিকে তেখেতে উচিত তদন্ত কৰি আমাক ন্যায় দিব জুবিন দাক আৰু বাকি আমি যেটো আমাৰ আন্দোলন চলি আছে সেই আন্দোলনটো আমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো আমাৰ চলি থাকিব আৰু যিসকলে সহায় সহযোগিতা কৰি আছে তেওঁলোকেতো কৰি থাকিব আৰু আমি জানো যে আমি 5 মিলিয়ন চুব লাগে 5 মিলিয়নৰ ভিতৰত 6 মিলিয়ন তেনেকৈ আমি আগবাঢ়ি গৈ থাকিব লাগিব লাহে লাহে হওক বা আমি আগুৱাই যাবই লাগিব গতিকে এতিয়া ঘটনাটো লাহে লাহে খাম কাটিছে আৰু মানে একদম পুৰা স্লো হৈ গৈছে বাৰু যি কি নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত মই একদম হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপুনি উচিত তদন্ত আমাক সোনকালে দিব আপোনাৰ ওপৰতে আমি আশা কৰি ৰখি আছোঁ